হাই এভৰিৱান, মই কাশ্মীৰী। আপোনালোকক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ বহুত স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ভিডিঅ'বিলাকত একেবাৰে ভিউ নাহে কিয় বা তো নাজানো, তথাপিও ভিডিঅ' দি আছোঁ, যি কি নহওক বাৰু। আৰু আপোনালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাইছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰিব। আজি মই কুৰ্চাৰে ধুনীয়া এপাহ পখিলা বনাম বুলি বনাই দেখুৱাম আপোনালোকৰ আগত। যদি চাই ভাল পায় তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। তেতিয়াহ'লে আহকচোন চাওক। প্ৰথমতে এটা নোট বনাই লৈছোঁ। তাৰপিছত 1 2 3 4 5 6 চেইন, এনেকৈ জইন লগাই ল'ব। তাৰপিছত চাওক 1 2 3 4 5 6 চেইন, এনেকৈ 1 ডাবল ক্ৰোচা, 2 ডাবল ক্ৰোচা, 3 ডাবল ক্ৰোচা, তাৰপিছত 3 চেইন, 1 2 3 চেইন, 1 2 3, এনেকৈ 3 চেইন 3 ডাবল ক্ৰোচা এনেকৈ গুঠি যাব। চাওক প্ৰথমতে 6 চেইন, তাৰপিছত 3 ডাবল ক্ৰোচা, 3 চেইন, 3 ডাবল ক্ৰোচা, 3 চেইন, 3 ডাবল ক্ৰোচা, এতিয়া 6 চেইন, 1 2 3 4 5 6 চেইন, এনেকৈ 1 ডাবল ক্ৰোচা এনেকৈ কৰি ল'ব। 6 চেইন 1 ডাবল ক্ৰোচা, চৰি ডাবল ক্ৰোচা নহয়, স্লিপ নোট হ'ব। চাওক এনেকৈ স্লিপ নোট আৰু 1 চেইন বনাই এডাল এয়াৰ ব্ৰাছ আঁতৰাই দিব, ছিঙি দিব, বেলেগ কালাৰ লগাব লাগিব। চাওক এতিয়া ইয়াতে য়েল্লোৰ কালাৰটো ইয়াতে মই জইন কৰি ল'ম। ওৱান 2 3 চেইন, 1 2 চাওক 3 চেইন 2 ডাবল ক্ৰোচা, 1 2 3 4 5 6 7 8 9 10 11 চেইন, আকৌ 1 2 3 চেইন, তাৰপিছত আকৌ চাব ইয়াত 1 2 3, এতিয়া 1 2 3 4 5 6 7 8 চেইনৰ পিছত 3 ডাবল ক্ৰোচা, আকৌ 2 3 চাওক। তাৰপিছত আকৌ নেক্সট ইয়াত আহিলে 1 2 3, 1 2 3 4 5 6 7 8 চেইন, 1 2 3 চাওক
আকৌ ইয়াৰ নিচিনা 3 ডাবল ক্ৰচা 11 চেইন 3 ডাবল ক্ৰচা ইয়াত বনাই ল'ব ইয়াৰ নিচিনা সেম চাওক 3 ডাবল ক্ৰচা 11 চেইন 3 ডাবল ক্ৰচা 3 ডাবল ক্ৰচা 8 চেইন 3 ডাবল ক্ৰচা আকৌ ইয়াত 3 ডাবল ক্ৰচা 8 চেইন 3 ডাবল ক্ৰচা 3 ডাবল ক্ৰচা 11 চেইন 3 ডাবল ক্ৰচা এতিয়া চাব এতিয়া ইয়াত গুঠিব নালাগে এফালে এনেকৈ লুটিয়াই ল'ব তে ইয়াত এনেকৈ 1 2 3 4 5 6 7 8 9 10 to 11 চব 11 ডাবল ক্ৰচা তাৰপিছত 1 2 3 চেইন আকৌ সেম এটো জেগাত এনেকৈ 11 ডাবল ক্ৰচা কৰিব এনেকৈ ইয়ালৈকে চাওক ইয়াত 11 ডাবল ক্ৰচা 3 চেইন 11 ডাবল ক্ৰচা ইয়াত 8 ডাবল ক্ৰচা 3 চেইন ইয়াত ডাবল ক্ৰচা 8 ডাবল ক্ৰচা এতিয়া ইয়াত চাব ইয়াত 8 ডাবল ক্ৰচা 3 চেইন 8 ডাবল ক্ৰচা আৰু ইয়াত 11 ডাবল ক্ৰচা 3 চেইন 11 ডাবল ক্ৰচা কৰি লৈ গোটেইটো এনেকৈ লাইন ইয়ালৈকে সম্পূৰ্ণ কৰি ল'ব চাওক সম্পূৰ্ণ হৈ গ'ল এতিয়া ইয়াতে চাওক এনেকৈ এডাল কেঁচিয়ে কাটি ল'ব নাইবা ছিঙি ল'ব চাওক মই ছিঙি ল'লোঁ আৰু এতিয়া ফ্ৰণ্ট সাইড কৰি ল'ব এনেকৈ ইয়াতে এইটো মই পাৰ্পল কালাৰটো ইয়াতে জইন কৰি দিম এনেকৈ চাওক তাৰপিছত চাব ভালকৈ এনেকৈ সিঙ্গল ক্ৰচা কৰি যাব এনেকৈ মানে চেইন পাতৰ তাৰপিছত চাব এইটো 3 চেইন আছিলে যে তাতে এনেকৈ তাৰপিছত এনেকৈ ফুলডাল 1 সৰি এনেকৈ সিঙ্গল ক্ৰচা কৰাৰ পিছত 1 2 চেইন তাৰপিছত চাব 1 2 3 এনেকৈ একেলগে উঠিব 1 চেইন বনাই আকৌ ইয়াতে এনেকৈ সিঙ্গল ক্ৰচা এনেকৈ তাৰপিছত আকৌ ইয়াৰ নিচিনাকৈ এনেকৈ এই ডখৰলৈকে এনেকৈ সিঙ্গল ক্ৰচা কৰি যাব চাওক এনেকৈ ইয়াৰ পৰা সিঙ্গল ক্ৰচা কৰি ইয়াৰ পালেহি এতিয়া আকৌ সেম এনেকৈ সিঙ্গল ক্ৰচা 1 2 চেইন 1 2 3 একেলগে এখিনি এনেকৈ একেলগে গুঠিব 1 চেইন তাৰপিছত আকৌ ইয়াৰ পৰা এনেকৈ আকৌ সিঙ্গল ক্ৰচা কৰি যাব এনেকৈ সৰি 1 চেইনৰ পিছত ইয়াতে আকৌ এনেকৈ সিঙ্গল ক্ৰচা এনেকৈ 1 চেইন আকৌ এনেকৈ ইয়ালৈকে বনাব তাৰপিছত ইয়াত যেনেকৈ কৰিছোঁ এটোটো এনেকৈ কৰিব ইয়াতো আৰু ইয়াতো এনেকৈ কৰিব ইয়ালৈকে সিঙ্গল চেইন এনেকৈ ইয়ালৈকে কৰি যাব গোটেই ৰাউণ্ডটো এনেকৈ এইখিনি নিচিনা ইয়াতো দিব চাওক একেবাৰে লাষ্টত আহি পালোঁ এতিয়া ইয়াতো এনেকৈ সিঙ্গলকৈ দুঘৰ এনেকৈ বনাই ল'ব তাৰপিছত চাব ইয়াত মাজৰ সাৰ্কলটোত চাব এনেকৈ সিঙ্গল ক্ৰচাৰে তাৰপিছত চেইন বনাব 1
2 3 4 5 চেইন 6 চেইন বনাব তাৰপিছত চাব এনেকৈ এডাল দেখিছে চেইনডালৰ এনেকৈ পিছ চাইডেদি এনেকৈ 1 হ'ল 3 এনেকৈ দেখিছে তাৰপিছত এনেকৈ অলপ এনেকৈ হেৰি কৰি দিব এতিয়া এনেকৈ চেইন পাতত এনেকৈ গুঠি সিংগল কুৰ্চা কৰি গুঠি গুঠি আহি যাব 6 চেইন যে কৰিছিল চক আকৌ এনেকৈ 1 2 3 4 5 6 চেইন One, 2, 3 এনেকৈ দেখিছে তাৰপিছত এতিয়া এনেকৈ চেইন বনাই যাব আকৌ এইটো পাততে এনেকৈ এল কাটি ল'ব চাওক তাৰপিছত এইখিনি ধুনীয়াকৈ কুৰ্চাৰে এনেকৈ এইখিনি হেৰি কৰি ল'ব এইটো চাওক বেক সাইডটো বৰ ধুনীয়া লাগিছে চাওকচোন পখিলাজনী কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব আৰু এইজনী পখিলা এনেকৈ বনাই বনাই ৱালত ধুনীয়াকৈ থ'ব পাৰিব তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ কেনেকুৱা পালে জনাবলৈ নাপাহৰিব বাই বাই